আসসালামু আলাইকুম ফ্ৰেণ্ডছ। মই যে আপোনালোকৰ মাজত বহুদিনৰ মূৰত আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে থাম্বনেল চাই নিশ্চয় বুজিব পাৰিছে। আজিৰ ভিডিঅ'টো হ'ল সপোনত সাপ দেখাৰ উপকাৰ আৰু অপকাৰৰ বিষয়ে আলোচনা কৰিম। আৰু যিসকলে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। এই চেনেলত আৰু বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আহি আছে। আৰু যদি ভিডিঅ'টোত এটা লাইক কৰা নাই তেতিয়াহ'লে এটা লাইক কৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰকৃতিয়ে সকলো ধৰণৰ জীৱৰ সৃষ্টি কৰিছে। তাৰে ভিতৰত এটা বিষাক্ত জীৱ হৈছে সৰ্প বা সাপ। সামান্য মানুহে যেতিয়া সাপৰ সন্মুখীন হয় তেতিয়া ভয় কৰে। সাপক ভয় কৰাৰ প্ৰধান কাৰণ হৈছে তাৰ বিষ। সাপৰ বিষৰ কাৰণে মানুহে অকালতে মৃত্যুক সাৱটি ল'ব লগা হয়। কিন্তু যেতিয়া এই সাপ মানুহে সপোনত দেখা পায় তেতিয়া তাৰ ফল বেলেগ হয়। সপোনত সাপ দেখাৰ কেইটামান উপকাৰী আৰু অপকাৰিতা হ'ল, কোনোবাই যদি সপোনত সৰ্প বা ক'লা ৰঙৰ সাপ ভেট তুলি বহি থকা দেখা পায় তেন্তে তাক বহুত শুভ বুলি মনা হয়। এই সপোন দেখা মানুহজনে হঠাৎ ধন প্ৰাপ্তিৰ প্ৰাপ্য সংকেত পায়। সপোনত যদি নীৰৱ হৈ থকা সাপ কোনোবাই দেখা পায় তেতিয়া তেওঁৰ ভৱিষ্যতে কামৰ সুখ প্ৰাপ্তিৰ সম্ভাৱনা থাকে। কোনোবাই যদি সপোনত সাপ হত্যা কৰা দেখা পায় বা তেওঁৰ ওপৰত প্ৰহাৰ কৰা দেখা পালে সন্তানৰ দুখ হোৱাৰ সম্পূৰ্ণ সংকেত দিয়ে। অৰ্থাৎ আপুনি যদি সপোনত সাপক মাৰে বা সাপৰ ওপৰত অত্যাচাৰ কৰে তেতিয়াহ'লে বুজিব লাগিব যে আপোনাৰ সন্তানৰ ওপৰত কিবা বিপদ আহিব পাৰে। সপোনত যদি কিবা খান্দি থাকোঁতে বা চাফা কৰি থাকোঁতে যদি সাপ দেখা পায় বা সাপ ওলাই আহে তেতিয়াহ'লে সামান্য ৰূপত শুভ হয়। ৰৈ যোৱা কাম সম্পূৰ্ণ হয়। অৰ্থাৎ যদি আপুনি সপোনত গাঁত খান্দি থকাৰ সময়ত ক'ৰবাৰ পৰা সাপ ওলাই আহে তেতিয়াহ'লে বুজিব লাগিব যে আপুনি যদি কিবা ডাঙৰ কাম কৰিছে আৰু সেই কাম সম্পূৰ্ণ হৈ উঠা নাই তেতিয়াহ'লে আপুনি চিন্তা নকৰিব, আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব। সপোনত যদি সাপ গাঁতৰ ভিতৰলৈ সোমাই যোৱা বা গাঁতৰ পৰা ওলাই অহা দেখা পোৱা যায় তেন্তে সেয়া হঠাৎ লাভৰ সংকেত। আহিবলগীয়া সময়ত ব্যৱসায় বৃদ্ধি হয়। যদি সপোনত সাপে দংশন বা কামোৰা দেখা পায় তেন্তে ই প্ৰথম কোঠাৰ শুভ সংকেত বুলি মনা হয়। এনেধৰণৰ সপোন দেখা ব্যক্তিৰ ভাগ্য শীঘ্ৰেই খুলি যায়। আহিবলগীয়া সময়ত তেওঁ সমাজত মান সন্মান প্ৰাপ্তি হয়। অৰ্থাৎ যদি সপোনত সাপে আপোনাক দংশন কৰে বা কামোৰে এনে সপোন দেখা পায় তেতিয়াহ'লে আপোনাৰ শুভ বাৰ্তা আহিব আৰু সমাজত আপুনি মান সন্মান লাভ কৰিব। যদি আপুনি সপোনত সাপক ৰাস্তা পাৰ হৈ যোৱা দেখা পায় তেতিয়াহ'লে আপোনাৰ যিমানেই ডাঙৰ শত্ৰু নহওক কিয় আপোনাক মান সন্মান দিবই। কোনোবাই যদি সাপক পূজা কৰা দেখা পালে ৰৈ যোৱা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হৈ উঠে। ঘৰত সুখ শান্তিৰ বাতাবৰণ হয়। সপোনত যদি কোনোবাই নাগফণী বা সাপৰ মণি দেখা পায় বা সেই মণি ছিঙি আনে তেন্তে আহিবলগীয়া সময়ত তেওঁৰ সকলো দুখ সকলো সংকট সমাপ্ত হয়। এয়া আছিল আজিৰ ভিডিঅ'। এই ভিডিঅ'টোৰ পৰাই যদি আপোনাৰ বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও অলপ হ'লেও উপকৃত হ'ব পাৰে। আজিলৈ ইমানতে।